গুড মৰ্নিং এভৰিৱান। এইবাৰৰ দৰে চাগে ৰেলৱেত এবাৰো পোষ্ট ওলোৱা নাছিল, ইমান লাখ লাখ পোষ্ট আকৌ ওলাইছে। ৰেলৱেত পোষ্ট কি পোষ্ট ওলাইছে, কিমানটা পোষ্ট আছে, কেনেকে এপ্লাই কৰিব, সকলোবোৰ ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত জনাই দিম। যদি ভিডিঅ'টো আপোনালোকে এতিয়ালৈকে চাই আছে তেনেহ'লে লাইক কৰিব নাপাহৰিব। আজিৰ এইটো ভিডিঅ' লাইক কৰিম ৰাখিছোঁ 600টা, জলদি কৰি দিয়ক। মই জানো আপোনালোকে কৰি দিব, যিয়ে নহওক কিয়। প্ৰথম কথাটো হ'ল ৰেলৱেৰ যিটো পোষ্ট ওলাইছে সেই পোষ্টটোৰ নাম হৈছে ৰেলৱে RRB মিনিষ্ট্ৰিয়েল এণ্ড আইচলেটেড ৰিক্ৰুইটমেণ্ট। ইয়াতে পোষ্ট ওলাইছে মিনিষ্ট্ৰিয়েল এণ্ড আইচলেটেড ৰিক্ৰুইটমেণ্টত পোষ্ট ওলাইছে 1665টা, অৰ্থাৎ 1665। এই পোষ্ট কেইটাত ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব আৰু আমাৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আহিল এপ্লিকেশ্যন ফিজ। যদি আপোনালোকে SC ST হয় তেনেহ'লে 250 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব, আৰু যদি OBC জেনেৰেল হয় তেনেহ'লে 500 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। এইখিনি কথা আপোনালোকে বাকীখিনিৰ দৰে একে। তাৰে পিছত আহিল লাষ্ট ডেট। লাষ্ট ডেট হৈছে 7 এপ্ৰিল। তাৰ আগতে আপোনালোকক কৈ দিওঁ, ইয়াতে বহুকেইটা পোষ্ট আছে, সকলো পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেলেগ বেলেগ। যিহেতু 7 এপ্ৰিল লাষ্ট ডেট, আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। তাৰে পিছত আহিল এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক মই অলপ বেলেগকে বুজাই আছো। তাৰ আগতে এজ লিমিট কৈ দিওঁ। আগতে কৈছো যে পোষ্ট বহুতো বেলেগ বেলেগ ধৰণৰ আছে। কিছুমান পোষ্টৰ বাবে আছে 18ৰ পৰা 30 বছৰলৈকে, আৰু কিছুমানত আছে 18ৰ পৰা 33 বছৰলৈকে, অৰ্থাৎ 33 ইয়াৰ্ছলৈকে, আৰু কিছুমান আছে 18ৰ পৰা 45 বছৰলৈকে, অৰ্থাৎ 45 ইয়াৰ্ছলৈকে আছে। তাৰ বাহিৰেও এজ ৰিলেক্সেশ্যন আছে। OBCৰ বাবে 3 বছৰ, SC STৰ বাবে 5 বছৰ। এইখিনি হ'লে এজ লিমিট। কিন্তু তাত বহুতো ধৰণৰ বেলেগ বেলেগ পোষ্ট আছে। সেই পোষ্টবোৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেলেগ, এজ লিমিট বেলেগ বেলেগ। ইয়াতে কথাটো হ'ল এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব। কিছুমান পোষ্টৰ বাবে আছে হাই ছেকেণ্ডাৰী পাছ, কিছুমানৰ বাবে ডিগ্ৰী পাছ। যদি আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু তাত টাইপিং লাগিব পাৰ মিনিট 80 ৱৰ্ডছ। আপোনালোকক আগতে কৈ দিছোঁ, হাই ছেকেণ্ডাৰী পাছ কৰা হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব, কিছুমান পোষ্ট ডিগ্ৰী পাছ কৰা হ'লেও এপ্লাই কৰিব পাৰিব। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰি সকলো ডিটেইলছ পঢ়ি চাব পাৰিব। যিয়ে নহওক কিয়, আজিৰ এইটো ভিডিঅ' স্পনচাৰ কৰিছে এটা ৰোজবাছ নামৰ এপে। এই এপটোৰ সহায়ত আপোনালোকে ধুনীয়া ধুনীয়া ভিডিঅ' চাব পাৰে, ধুনীয়া ধুনীয়া আৰ্টিকেল পঢ়িব পাৰে, লগতে নিউজবোৰো আপোনালোকে ইয়াতে আপডেট পাই থাকিব। এই এপটো ডাউনলোড কৰিব, লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকে নিজেও ইয়াতে ভিডিঅ' আপলোড কৰিব বিচাৰে, আৰ্টিকেল লিখিব বিচাৰে, তেনেহ'লে লিখিব পাৰে। এই এপটোত আপোনালোকে ধুনীয়া ধুনীয়া ভিডিঅ' চাব পাৰিব, হোৱাটছআপৰ ষ্টেটাছৰ বাবে ভিডিঅ' ডাউনলোড কৰিব পাৰিব, সকলোবোৰ সুবিধা আছে। এপটো লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে গৈ ডাইৰেক্ট ডাউনলোড কৰক। চ' আজিৰ এইটো ভিডিঅ'ত এইখিনিয়ে। আজিলৈ ইমানে। পুনৰ লগ পোৱাৰ আশাৰে মই জিতু, জয় আই অসম।